2024 চনত হ'বলগীয়া IPL ক্ৰিকেট খেলত 10টা দলে 72 গৰাকী খেলুৱৈক 230 কোটি টকাৰে ক্ৰয় কৰিছে। কিন্তু কোনে কিমান টকা পালে আজি আপোনালোকক টপ 10 প্লেয়াৰৰ নাম কম, কোনে কিমান কোটি টকা পালে, কোনে কিমান টকা পালে এইখন খেলত 2024 চনত হ'বলগীয়া IPL ক্ৰিকেট খেলত। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে ক্ৰিকেট খেল দেখি যদি ভাল পায় আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কোনে কিমান টকা পালে আপোনালোকক মই সবিশেষ আজিৰ এই ভিডিঅ'টোত আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম। এই 2024 চনত হ'বলগীয়া ক্ৰিকেট খেলত সৰ্বোচ্চ নিলামত অষ্ট্ৰেলিয়াৰ বেগী বলাৰ মিচেল ষ্টাৰ্কক ক্ৰয় কৰিলে কলকাতা নাইট ৰাইডাৰ্ছে। কলকাতা নাইট ৰাইডাৰ্ছে কিমান টকাত ক্ৰয় কৰিছে আপোনালোকক মই জনাম। কলকাতা নাইট ৰাইডাৰ্ছে 24 কোটি 75 লাখ টকাৰে ক্ৰয় কৰিছে মিচেল ষ্টাৰ্কক। মিচেল ষ্টাৰ্কক 24 কোটি 75 লাখ টকাত ক্ৰয় কৰিছে কলকাতা নাইট ৰাইডাৰ্ছে অৰ্থাৎ KKR। এই প্ৰথমটো 2024 চনৰ একদম ফাৰ্ষ্ট যদি বেছি দামত যদি ক্ৰয় কৰা হৈছে তেনেহ'লে মিচেল ষ্টাৰ্কক। দ্বিতীয়জন আপোনালোকক জনাম। দ্বিতীয়জন হৈছে অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সে লাভ কৰে 20 কোটি 50 লাখ টকা। অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সে লাভ কৰে 20 কোটি 50 লাখ টকা। কোনটো দলে ক্ৰয় কৰিছে আপোনালোকক মই জনাম। 20 কোটি 50 লাখ টকাৰে ক্ৰয় কৰিছে হায়দৰাবাদে পেট কামিন্সক ক্ৰয় কৰিছে 20 কোটি 50 লাখ টকাৰে। এইবাৰ IPL খেলৰ দ্বিতীয়জন যদি বেছি দামত যদি ক্ৰয় কৰা যদি দ্বিতীয়জন খেলুৱৈ হয় তেনেহ'লে সেইজনে হৈছে পেট কামিন্স। তৃতীয়জনৰ নাম আপোনালোকক মই জনাম। তৃতীয়জন হৈছে নিউজিলেণ্ডৰ ডেৰিল মিচেলক 14 কোটি টকাৰে ক্ৰয় কৰিছে CSK অৰ্থাৎ চেন্নাই ছুপাৰ কিংছে ক্ৰয় কৰিছে। তৃতীয়জন প্লেয়াৰ হয় অধিক দামত। তৃতীয়জন প্লেয়াৰৰ নাম হৈছে নিউজিলেণ্ডৰ ডেৰিল মিচেলক ক্ৰয় কৰা হৈছে 14 কোটি টকাৰে। চতুৰ্থজনৰ নাম আপোনালোকক ক'ম। চতুৰ্থজন প্লেয়াৰৰ নাম হৈছে ভাৰতবৰ্ষৰ হৰ্ষল পেটেলক 11 কোটি 75 লাখ টকাৰে ক্ৰয় কৰিছে পাঞ্জাৱ কিংছে। 11 কোটি 75 লাখ টকাৰে ভাৰতবৰ্ষৰ এজন খেলুৱৈ হৰ্ষল পেটেলক ক্ৰয় কৰিছে পাঞ্জাৱ কিংছে। চতুৰ্থজন প্লেয়াৰ অধিক কিমান টকা পাইছে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চালে জানিব পাৰিব কাক কিমান টকাৰে ক্ৰয় কৰা হৈছে এইবাৰৰ হ'বলগীয়া IPL খেলখনত। তাৰপিছত হৈছে ৱেষ্ট ইণ্ডিজৰ অলজাৰী জোচেফক ক্ৰয় কৰা হৈছে 11 কোটি 50 লাখ টকাৰে। ৱেষ্ট ইণ্ডিজৰ অলজাৰী জোচেফক 11 কোটি 50 লাখ টকাত ক্ৰয় কৰিছে RCBয়ে অৰ্থাৎ ৰয়েল চেলেঞ্জ বেংগলোৰে ক্ৰয় কৰিছে ৱেষ্ট ইণ্ডিজৰ অলজাৰী জোচেফক 11 কোটি 50 লাখ টকাৰে ক্ৰয় কৰিছে। এইবাৰ 6 নম্বৰৰ প্লেয়াৰ হয়। তাৰপিছত আছে আৰু এজন ভাৰতবৰ্ষৰ সমীৰ ৰিজভিক 8 কোটি 40 লাখ টকাৰে ক্ৰয় কৰিছে CSK। এইবাৰ 72 গৰাকী টোটেল ক্ৰয় কৰা হৈছে 72 গৰাকী প্লেয়াৰক ক্ৰয় কৰা হৈছে 230 কোটি টকাৰে এইবাৰ 2024 চনত হ'বলগীয়া IPL খেলখন। কিন্তু কোনে কিমান টকা পাইছে আপোনালোকে জানিব পাৰিব কাক কিমান টকাৰে ক্ৰয় কৰা হৈছে, কোন অধিক দামত ক্ৰয় কৰা হৈছে বা কাক বেছি দামত ক্ৰয় কৰা হৈছে। তাৰপিছত আছে আপোনালোকে নিশ্চয় দেখা পাইছে ভাৰতবৰ্ষৰ সমীৰ ৰিজভিক 8 কোটি 40 লাখ টকাৰে ক্ৰয় কৰা হৈছে। তাৰপিছত হৈছে ৱেষ্ট ইণ্ডিজৰ ৰবমেন পাৱেলক 7 কোটি 40 লাখ টকাৰে ক্ৰয় কৰিছে ৰাজস্থান ৰয়েলছে। ৱেষ্ট ইণ্ডিজৰ এইজন প্লেয়াৰ হৈছে ৰবমেন পাৱেলক 7 কোটি 40 লাখ টকাৰে ক্ৰয় কৰিছে ৰাজস্থান ৰয়েলছে। তাৰপিছত হৈছে ভাৰতৰ শ্বাহৰুখ খানক 7 কোটি 40 লাখ টকাৰে ক্ৰয় কৰিছে গুজৰাট টাইটানছে। ভাৰতবৰ্ষৰ খেলুৱৈ শ্বাহৰুখ খানক 7 কোটি 40 লাখ টকাৰে ক্ৰয় কৰিছে গুজৰাট টাইটানছে। তাৰপিছত হৈছে ভাৰতৰ কুমাৰ কুছাগ্ৰক 7 কোটি 20 লাখ টকাৰে ক্ৰয় কৰিছে দিল্লী কেপিটেলছে। ভাৰতবৰ্ষৰ কুমাৰ কুগ্ৰাছক ক্ৰয় কৰিছে 7 কোটি 40 লাখ টকাৰে ক্ৰয় কৰিছে দিল্লী কেপিটেলছে। আপোনালোকে দেখা পাইছে ইয়াতে। তাৰপিছত আছে অষ্ট্ৰেলিয়াৰ ট্ৰেভিছ হেডক ক্ৰয় কৰিছে 6 কোটি 80 লাখ টকাৰে। অষ্ট্ৰেলিয়াৰ আৰু এজন প্লেয়াৰ ট্ৰেভিছ হেডক ক্ৰয় কৰিছে 6 কোটি 80 লাখ টকাৰে। কোনটো দলে ক্ৰয় কৰিছে? ছানৰাইজাৰ হায়দৰাবাদে। তাৰপিছত আপোনালোকে দেখা পাইছে ভাৰতৰ শিৱম মাভিক 6 কোটি 40 লাখ টকাৰে ক্ৰয় কৰিছে লক্ষ্ণৌ ছুপাৰ জায়াণ্ট। আপোনালোকে নিশ্চয় শুনা পাইছে। মই এইবিলাকৰ নাম বহুত কম বিকজ মই ক্ৰিকেট খেল বেছি নেদেখোঁ সেইকাৰণে আপোনালোকে জনাইছোঁ। চাওক ভাৰতবৰ্ষৰ শিৱম মাভিক 6 কোটি 40 লাখ টকাৰে ক্ৰয় কৰিছে। এটা যদি এক ইনিংছৰ কিমান টকা হ'ব এজন মানুহৰ। তাৰপিছত দেখা পাইছে ভাৰতৰ উমেশ যাদৱ
উমেশ যাদৱ 5,80,00,000 টকাৰে ক্ৰয় কৰিছে গুজৰাট টাইটান্সে। ভাৰতৰ উমেশ যাদৱ এইবাৰ 2024 চনৰ নিলামত 5,80,00,000 টকাৰে ক্ৰয় কৰিছে গুজৰাট টাইটান্সে। তাৰপিছত আমাৰ দেখা হৈছে ভাৰতবৰ্ষৰ শুভম ডুবেক 5,80,00,000 টকাৰে ক্ৰয় কৰিছে ৰাজস্থান ৰয়েলছে। ভাৰতবৰ্ষৰ শুভম ডুবেক 5,80,00,000 টকাৰে ক্ৰয় কৰিছে ৰাজস্থান ৰয়েলছে। তাৰপিছত দেখা পাইছে দক্ষিণ আফ্ৰিকাৰ জেৰাল্ড কুটজিক 5 কোটি টকাৰে ক্ৰয় কৰিছে মুম্বাই ইণ্ডিয়ানছে। দক্ষিণ আফ্ৰিকাৰ জেৰাল্ড কুটজিক 5 কোটি ক্ৰয় কৰিছে মুম্বাই ইণ্ডিয়ানছে। তাৰপিছত আমাৰ কৈছে আপোনালোকে দেখা পাইছে ইংলেণ্ডৰ হিৰিছ ৱৰ্কশ্বকক 4,20,00,000 টকাৰে ক্ৰয় কৰিছে পাঞ্জাৱ কিংছে। শ্ৰীলংকাৰ দিলছান মধুশংকাক 4,60,00,000 টকাৰে ক্ৰয় কৰিছে মুম্বাই ইণ্ডিয়ানছে। শ্ৰীলংকাৰ দিলছান মধুশংকাক 4,60,00,000 টকাৰে ক্ৰয় কৰিছে মুম্বাই ইণ্ডিয়ানছে। তাৰপিছত হৈছে ইংলেণ্ডৰ হেৰি দ্ৰুকক 4 কোটি টকাত ক্ৰয় কৰিছে দিল্লী কেপিটেলছে। তাৰপিছত হৈছে নিউজিলেণ্ডৰ ৰচিন ৰবীন্দ্ৰক 1,80,00,000 টকাত ক্ৰয় কৰিছে চেন্নাই ছুপাৰ কিংগে। তাৰপিছত হৈছে ভাৰতৰ শাৰ্দুল ঠাকুৰক 4 কোটি টকাত ক্ৰয় কৰে চেন্নাই ছুপাৰ কিংগে। শাৰ্দুল ঠাকুৰক 4 কোটি টকাত ক্ৰয় কৰে চেন্নাই ছুপাৰ কিংগে। তাৰপিছত আপোনাৰ দেখা হৈছে শ্ৰীলংকাৰ ৱাৰ্নিন্দু হাছৰাংগাক 1,50,00,000 টকাত ক্ৰয় কৰিছে ছানৰাইজ হায়দৰাবাদে ক্ৰয় কৰিছে। তাৰপিছত আপোনালোকে দেখা পাইছে ভাৰতৰ জয়দেৱ উনাদকাটক 1,06,00,000 টকাত ক্ৰয় কৰিছে হায়দৰাবাদে। এইকেইজন প্লেয়াৰৰ নাম আপোনালোকে নিশ্চয় জানে, নিশ্চয় শুনা পাইছে। আৰু এইকেইজন প্লেয়াৰ অধিক দামত ভাৰতবৰ্ষৰ 2024 চনত হ'বলগীয়া IPL ক্ৰিকেট হলত অধিক দামত ক্ৰয় কৰিছে এইকেইজনক অধিক দামত ক্ৰয় কৰিছে। মই আকৌ কৈ আছোঁ যে প্ৰথম কেইজনক মই ৰেট কৰিছোঁ। প্ৰথমজনৰ প্ৰাইচ হৈছে 24,75,00,000 টকা। তাৰপিছত ইয়াৰ পিছৰজন হৈছে 20,50,00,000। ইয়াৰ পিছৰজন হৈছে 14 কোটি। ইয়াৰ পিছৰজন হৈছে 11,75,00,000। ইয়াৰ পিছৰজন হৈছে 11,50,00,000। তাৰপিছৰজন হৈছে 10 কোটি। তাৰপিছত হৈছে 8,40,00,000। তাৰপিছৰজন হৈছে 8 কোটি। তাৰপিছত হৈছে 7,40,00,000। তাৰপিছৰজন হৈছে 7,40,00,000। টপ 10 প্লেয়াৰ মই যিকেইজন কৈছোঁ এইটো মাজত সোমাইছে, কিন্তু টপ 10 যিকেইজন প্লেয়াৰ আছে টপ 10 এই মই শেষত কোৱা এইকেইজন। তো আপোনালোকে যদি ক্ৰিকেট খেল দেখি যদি ভাল পায় বা কাক কিমান টকাৰে ক্ৰয় কৰিছে বা এইখিনি যদি আপোনালোক সন্তুষ্ট হৈছে আপোনালোকে কমেণ্ট কৰি জনাই দিব। আৰু যদি ক্ৰিকেটৰ যদি এনেধৰণৰ যদি আপোনালোকে কিবা আপডেট চাব বিচাৰে পেজটো ফ'ল' কৰি দিব। আৰু এনেধৰণৰ যদি ভিডিঅ'বিলাক আপোনালোকে চাই ভাল পায় শ্বেয়াৰ কৰক, কমেণ্টত যদি আপোনালোকৰ মতামত জনাওক। আৰু এই আপডেটটো আপোনালোকক 2024 চনত হ'বলগীয়া IPL খেলৰ আপডেটটো দিছোঁ। ভাল লাগিলে শ্বেয়াৰ কৰক আৰু আপোনালোক সুস্থ থাকক, ভালে থাকক তাৰে কামনা কৰি মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আসসালামু আলাইকুম, জয় আই অসম।